দিয়া হৈছে এডুকেশ্যন মিনিষ্টাৰক আৰু এডুকেশ্যন মিনিষ্টাৰ অসম চৰকাৰৰ গতিকে সেই গিফ্টৰ গৰাকী অসম চৰকাৰ গিফ্টৰ মূল্য যদি 2000 টকা বা তাতকৈ কম হয় মন্ত্ৰীজনে গিফ্টটো নিজৰ লগত ৰাখিব পাৰিব তাতকৈ যদি 2000 টকাতকৈ যদি বেছি হয় তেনেহ'লে সেই গিফ্টটো তোষাখানাত জমা দিব লাগিব গিফ্টটো যদি মন্ত্ৰীজনে ব্যক্তিগতভাৱে নিজে ৰাখিব বিচাৰে তেনেহ'লে গিফ্টৰ যি মূল্য হ'ব সেই মূল্যৰ পৰা 2000 টকা ৰেহাই দি এই মূল্যখিনি তোষাখানাত পৰিশোধ কৰি পেলাই মন্ত্ৰীজনে তেওঁ ব্যক্তিগতভাৱে সেই গিফ্টটো ৰাখিব পাৰিব এতিয়া আমাৰ তোষাখানাত যিখিনি এনে ধৰণৰ গিফ্ট বা উপহাৰ সংগ্ৰহিত হ'ব সময়ে সময়ে সেইখিনি নিলাম হ'ব আৰু নিলাম কৰি যি ধনৰাশি পোৱা যাব সেই ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যাব কেতিয়াবা কেতিয়াবা এই তোষাখানাৰ সম্পদ ইয়াক আমি আন আমাৰ ভিজিটিং যি অতিথি থাকে সেই অতিথিসকলকো আমি উপহাৰ হিচাপে বা ৰিটাৰ্ণ গিফ্ট হিচাপে আমি দিব পাৰিম নোডেল ডিপাৰ্টমেণ্ট নটিফাই হ'ব জেনেৰেলি আমাৰ GAD ডিপাৰ্টমেণ্টে ইয়াৰ নোডেল ডিপাৰ্টমেণ্ট উইদিন ষ্টেটো হ'ব নাই সেইখিনি নিৰ্দিষ্টভাৱে উল্লেখ কৰা আছে গিফ্ট ইজ গিফ্ট মানে বিদেশৰ পৰা পোৱা বেলেগ ৰাজ্যৰ পৰা পোৱা একে ৰাজ্যতে পোৱা ইয়াৰ কোনো পাৰ্থক্য নাথাকে তৃতীয় এটা সিদ্ধান্ত বৰ্তমান আমাৰ অসমত যিকেইখন এফিলিয়েটিং ইউনিভাৰ্চিটি আছে সেইকেইখন হ'ল গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আসাম ইউনিভাৰ্চিটি যিখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 166খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত 115খন আসাম ইউনিভাৰ্চিটিৰ অধীনত 37খন আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত 19খন মহাবিদ্যালয় এফিলিয়েটেড মহাবিদ্যালয় হিচাপে আছে যোৱাকালি কেবিনেটে সিদ্ধান্ত লৈছে যে আৰু 3খন বিশ্ববিদ্যালয়ে তেওঁলোকে কলেজ ওচৰে পাজৰে থকা কলেজক এফিলিয়েশ্যন দিব পাৰিব ভট্টদেৱ ইউনিভাৰ্চিটি 19খন মহাবিদ্যালয় নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ বিশ্ববিদ্যালয় 13খন মহাবিদ্যালয় আৰু হুজাইত অৱস্থিত ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি 14খন মহাবিদ্যালয়ত তেওঁলোকে এফিলিয়েশ্যনটো দিব আপোনালোকে যদি জানিব বিচাৰে মহাবিদ্যালয়খিনিৰ নাম তেনেহ'লে ভট্টদেৱ বিশ্ববিদ্যালয়ত এফিলিয়েশ্যন ল'বৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত লৈছে সেই মহাবিদ্যালয়সমূহ হৈছে বাউসী বাণীকান্ত কাকতি কলেজ বৰপেটা বাপুজি কলেজ সৰ্থেবাৰী বৰপেটা বৰনগৰ কলেজ হৰবুক বৰপেটা বৰপেটা গাৰ্লছ কলেজ বৰপেটা ৰোড হাউলি BH কলেজ বুলি যাক আমি জানো BH কলেজ হাউলি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় ভৱানীপুৰ হস্তিনাপুৰ বিজনী BHB কলেজ GL চৌধুৰী কলেজ বৰপেটা ৰোড গভৰ্ণমেণ্ট মডেল উইমেন কলেজ চেঙা গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজ বাগবৰ এইকেইখন নতুনকৈ আৰম্ভ হৈছে মাধৱ চৌধুৰী কলেজ আমি সকলোৱে জানো MC কলেজ বুলি বিখ্যাত বৰপেটাৰ মধ্য কামৰূপ কলেজ বৰপেটা মাণ্ডিয়া আঞ্চলিক কলেজ বৰপেটা নৱজ্যোতি কলেজ কলগছিয়া বৰপেটা নিৰ্মল হালৈ কলেজ পাটাচাৰকুচি বৰপেটা নৰ্থ কামৰূপ কলেজ বাগমৰা বৰপেটা শংকৰ মাধৱ কলেজ বৰপেটা উত্তৰ বৰপেটা কলেজ বৰপেটা আৰু টিহু কলেজ এই 19খন মহাবিদ্যালয় তেওঁলোকৰ এফিলিয়েশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভট্টদেৱ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হ'ব 19খন মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা 7খন THB কলেজ জামুগুৰিহাট ত্যাগবীৰ হেমবৰুৱা কলেজ চতিয়া কলেজ বিশ্বনাথ কলেজ বিহালী কলেজ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বিহালী চাৰিদুৱাৰ কলেজ আৰু কলাবাৰী কলেজ এই 7খন কলেজ মাধৱদেৱ বিশ্ববিদ্যালয়লৈ যাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা বিহপুৰীয়া কলেজ বিহপুৰীয়া খেৰাজঘাট কলেজ শংকৰদেৱ মহাবিদ্যালয় এটো পথালি পাহাৰ লখিমপুৰ পূব দিক্ৰং কলেজ লখিমপুৰ লালুক কলেজ লখিমপুৰ নাওবৈছা কলেজ
লখিমপুৰ এই কলেজকেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়লৈ তেওঁলোকৰ এফিলিয়েশ্যনটো স্থানান্তৰিত হ'ব। ৰবীন্দ্ৰনাথ টেগুৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত আছে তাৰে 14খন মহাবিদ্যালয় ৰবীন্দ্ৰনাথ টেগুৰ ইউনিভাৰ্চিটিলৈ তেওঁলোকৰ এফিলিয়েশ্যনটো স্থানান্তৰিত হ'ব। হোজাই গাৰ্লছ কলেজ, লংকা মহাবিদ্যালয়, হাজী আনফৰ আলী কলেজ ডবকা, লামডিং কলেজ, মোৰাজাৰ কলেজ হোজাই, যমুনামুখ কলেজ, উডালি কলেজ, আলহাজ সোনাই বিবি চৌধুৰী কলেজ উডালি, কপিলী আঞ্চলিক কলেজ কাৰ্বি আংলং, মাইবং কলেজ ডিমা হাছাও, ৰংগিয়া কলেজ কাৰ্বি আংলং, ৰাংচিনা কলেজ কাৰ্বি আংলং, হাফলং কলেজ ডিমা হাছাও, কামপুৰ কলেজ নগাঁও আৰু ননৈ কলেজ এই মহাবিদ্যালয়কেইখন নতুনকৈ হোজাইত স্থিত ৰবীন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হ'ব। এই তিনিটা বিশেষ সিদ্ধান্ত আছিল যোৱাকালি কেবিনেটে গ্ৰহণ কৰা। এই কথাকেইটা মই আপোনালোকক অৱগত কৰিলোঁ। যদি কাৰো কোনো প্ৰশ্ন আছে সুধিব পাৰে। তেওঁলোকৰ সংখ্যাটো মাধৱদেৱ বিশ্ববিদ্যালয় 13খন, ৰবীন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয় 14খন। 13 ৰবীন্দ্ৰনাথ টেগুৰ বিশ্ববিদ্যালয় 14 আৰু ভট্টদেৱত 19। হয়, 7খন গুৱাহাটী ইউনিভাৰ্চিটিৰ, 6খন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনত। প্ৰথম কথাটো হ'ল যে নিৰ্দিষ্টভাৱে প্ৰত্যেক দিনে প্ৰত্যেকখন স্কুলক মনিটৰ কৰাৰ কাৰণে আৰু স্কুলসমূহৰ পৰা তথ্য লাভ কৰাৰ কাৰণে আমি এতিয়া শিক্ষা সেতুৰ জৰিয়তে তথ্য লাভ কৰা আমি আৰম্ভ কৰিছোঁ। আজি আপুনি কৈছে কেতিয়াবা সংবাদ মাধ্যমত আহে, কেতিয়াবা আমি জিলা কাৰ্যালয় BO কাৰ্যালয়ৰ পৰা আমি সংগ্ৰহ কৰোঁ। এতিয়া গোটেইখিনি ষ্ট্ৰীমলাইন কৰি আমি এটা পৰ্টেলত কোন বিদ্যালয়ত শিক্ষকৰ নাটনি আছে, কোন বিদ্যালয়ত শিক্ষক সাৰপ্লাছ আছে, এই তথ্যখিনি আমি লাভ কৰিছোঁ আৰু লাভ কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। শিক্ষক নিযুক্তি এটা কণ্টিনিউৱাছ প্ৰচেছ চলি আছে। পূৰ্বে আমাৰ প্ৰস্পেক্টিভ ডাটা অফ ভেকেঞ্চি আগতে আমাৰ হাতত নাছিল। এতিয়া আমি শিক্ষা হেতু হোৱাৰ কাৰণে অহাৰ 31 মাৰ্চ 2024 ভিতৰত কিমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই তথ্য আমি আগতীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এতেকে এইবাৰ যি বিজ্ঞাপন প্ৰকাশ পাব, এই বিজ্ঞাপন বৰ্তমান থকা খালী পদৰ উপৰিও প্ৰস্পেক্টিভলি 31 মাৰ্চ 2024 খালী হ'বলগীয়া সকলোবিলাক পদ আমি ইয়াতে সামৰি লৈ বিজ্ঞাপনটো প্ৰকাশ কৰিম আৰু এনেধৰণে অৱসৰ গ্ৰহণ কৰাৰ আগতেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো যেতিয়া আমাৰ আৰম্ভ হৈ যাব, বিদ্যালয়সমূহত খালী পদৰ সমস্যাটো সমাধান কৰিম। তাৰ লগে লগে আমাৰ ৰেচনেলাইজেশ্যনৰ এটা প্ৰক্ৰিয়াও চলি আছে, বদলীকৰণৰ এটাও প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত নিৰন্তৰভাৱে প্ৰচেষ্টা লোৱা হৈছে যে য'ত সাৰপ্লাছ টিচাৰ আছে তাৰ পৰা সেই সাৰপ্লাছ টিচাৰক নাটনি থকা শিক্ষকৰ য'ত নাটনি আছে তালৈ যাতে তেওঁলোকক বদলি কৰিব পৰা যায় আৰু ইয়াতে শিক্ষক বা শিক্ষয়িত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ আমি তেওঁলোকে যাতে খুব মহিলাসকলক আমি দূৰণিবতীয়া বা আওহতীয়া স্থানলৈ ট্ৰেন্সফাৰ নকৰা, দিব্যাংগসকলক সুচল ঠাইত তেওঁলোকক পোষ্টিং দিয়া, এনেকুৱা এটা নীতিও আমি গ্ৰহণ কৰিছোঁ আৰু কিছুদিন হয়তো সময় লাগিব, কিন্তু আমি টিচাৰ ৰেচনেলাইজেশ্যনৰ জৰিয়তে সকলো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে আমি শিক্ষক দিব পাৰিম। মই আপোনালোকক অনুৰোধ জনাম, আপোনালোকৰ দুখনমান বিদ্যালয়ত গৈ নিজে সৰজমিন তদন্ত এটা কৰিলে ভাল। স্পষ্টভাৱে আমি জনাইছোঁ
যে ইয়াত ইণ্টাৰনেট কানেকশ্যন থকাটো নাথাকিলেও বাফাৰিঙৰ কোনো প্ৰশ্নই আহিব নোৱাৰে ইণ্টাৰনেট যদি নাই ইণ্টাৰনেট যদি শ্ল' আছে তেনেহ'লে অফলাইন মোডত ফটোকেইখন ল'লেই হ'ল আৰু য'ত ইণ্টাৰনেট কানেক্টিভিটি আছে সেই ঠাইলৈ আহিলে সি অট'মেটিক আপলোড হৈ যাব আমি বিচৰা নাই যে 9 বজাতেই উপস্থিতি দিব লাগে বুলিতো আমি কোৱা নাই দিনটোৰ উপস্থিতিটো আমাক লাগে গতিকে বিদ্যালয় শেষ হোৱাৰ পাছত কোনোবা এজন শিক্ষকে তেওঁ ফটোখন লৈছে শ্ৰেণী আৰম্ভ হোৱাৰ লগে লগে 9 বজাত 2 বজাত শ্ৰেণী শেষ হৈছে তাৰ পাছত তেওঁ নেটৱৰ্ক থকা স্থান এটালৈ যেতিয়া গৈছে তাত তেওঁৰ ডাটাখিনি আপলোড হৈ যাব মোক এটা উদাহৰণ সহ যদি নাম ঠিকনা সহ যদি দিয়ে তেতিয়াহ'লে আমাৰ তদন্ত কৰিবলৈ সুবিধা হয় আপোনালোকে মোক নিৰ্দিষ্ট তথ্য আজি বাঘৰবুৰি কৈছে ঠিক তেনেকৈ মোলৈ এটা হোৱাটছএপ মেছেজ কৰি দিব কোনটো ক'ত কি সমস্যা হৈছে আমি লগে লগে চেক কৰিম এইটো আপোনালোকৰ দৃষ্টিত বা আন কাৰোবাৰ দৃষ্টিত অনাশৈক্ষিক আমাৰ কাৰণে আমিতো অনাশৈক্ষিক নহয় শিক্ষানুষ্ঠানত সদায় এটা কাৰিকুলাৰ আৰু এটা এক্সট্ৰা কাৰিকুলাৰ বা স্কলাষ্টিক এণ্ড কো-স্কলাষ্টিক এক্টিভিটিজ থাকে বিদ্যালয় হৈছে ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান যি ব্যক্তি নাগৰিক হ'ব আৰু নাগৰিকে ৰাষ্ট্ৰৰ নিৰ্মাণত অংশগ্ৰহণ কৰিব সকলোৱে উচ্চ শিক্ষিত নহয় কিন্তু প্ৰত্যেকেই নাগৰিক হ'ব নাগৰিক হোৱাৰ কাৰণে তেওঁলোক ডিচিপ্লিন নাগৰিক হোৱাটো প্ৰয়োজন তেওঁলোকৰ কাৰণে দেশপ্ৰেম থকাটো প্ৰয়োজন মোৰ মাটি মোৰ জাতি মোৰ দেশ তাক তেওঁলোকে চিনি পোৱাটো প্ৰয়োজন আজি যি গোলকীয় উষ্ণতা বৃদ্ধি বা ক্লাইমেট চেঞ্জে গোটেই ধৰিত্ৰীৰ কাৰণে ভাবুকি সৃষ্টি কৰিছে গতিকে কাইলৈ যদি ধৰিত্ৰীয়েই বিপদগ্ৰস্ত হয় আমি মানুহ হিচাপে আমি ক'ত আশ্ৰয় ল'ম গতিকে ধৰিত্ৰীৰ সমস্যা সম্পৰ্কে অৱগত কৰোৱাৰ কাৰণে অমৃত বৃক্ষ আন্দোলন হৈছে কিয় বৃক্ষ ৰোপণ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে তাত জড়িত হ'বই আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰতিযোগিতাৰ মানসিকতাৰ লগে লগে তেওঁলোকৰ সুপ্ত টেলেণ্টসমূহৰো বিকাশ হ'ব লাগে কাৰণ প্ৰত্যেকে ডাক্তৰ নহয় তাৰ মাজৰ পৰা কোনোবা হিমা দাস ওলাব কোনোবা লাভলীনা ওলাব কোনোবা অম্লান শইকীয়া ওলাব গতিকে তেওঁলোকৰ এই সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণেই খেল মহাৰণ বা সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে কাৰ্যসূচী হৈছে আৰু এই ধৰণৰ কাৰ্যসূচীবিলাক ৰূপায়ণ হৈয়ে থাকিব আৰু এই কাৰ্যসূচী যেনেকৈ আমি লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ লাচিত বৰফুকনক সকলোৱে চিনি পাব লাগে আৰু আমি লাচিত বৰফুকন আগতে অকল একাংশ মানুহৰ মাজত সীমাবদ্ধ আছিলে কিন্তু এইবাৰত দেখিলোঁ যে অসমৰ সকলো জাতি জনগোষ্ঠী অসমৰ পাহাৰ ভৈয়াম সকলো অঞ্চলতে লাচিত বৰফুকনৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল অৱগত হ'ল গতিকে এই কাম কাজবিলাক অনাশৈক্ষিক নহয় পোষণ সপ্তাহ পালন কৰা হৈছে নিউট্ৰিশ্যনৰ ওপৰত এৱেৰনেছ সৃষ্টি কৰাৰ কাৰণে কাৰণ নিউট্ৰিশ্যন শিশু অৱস্থাত বা বিদ্যালয় অৱস্থাত নিউট্ৰিশ্যনটো অতি গুৰুত্বপূৰ্ণ যদি আপোনাৰ নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি প্ৰাথমিক স্কুল পৰ্যায়তে থাকে তাক 20 বছৰৰ পাছত তাক আপুনি ৰিপেয়াৰ কৰিব নোৱাৰে এই নিউট্ৰিশ্যন ডেফিচিয়েঞ্চিয়ে এজন ছাত্ৰৰ মগজুত যিটো প্ৰভাৱ পেলাব তেওঁৰ শাৰীৰিক বিকাশৰ লগে লগে মানসিক বিকাশত যিটো প্ৰভাৱ পেলাব সেইটো আফটাৰ 15 ইয়াৰ্ছ আপুনি ৰিপেয়াৰ কৰিব নোৱাৰে মই ফৰ এক্সাম্পল আপোনালোকক জনাওঁ যে এখন চাহ বাগিচা কি কয় মডেল স্কুল তাতে ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া হিমোগ্লোবিন টেষ্ট কৰা হৈছে আশ্চৰ্যজনকভাৱে 4, 5, 3 এই লেভেলত হিমোগ্লোবিন পোৱা হৈছে আমি লগে লগে কাৰেক্টিভ মেজাৰ্ছ গ্ৰহণ কৰিছোঁ গ্ৰহণ কৰাৰ লগে লগে এতিয়া তাতে হিমোগ্লোবিনৰ তেওঁলোকৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ 9-10লৈকে তেওঁলোকৰ হিমোগ্লোবিন আহিছে আমি তেওঁলোকৰ কাৰণে যিটো মিড ডে মিল দিওঁ সেই মিড ডে মিলটো যাতে পৰ্যাপ্ত তেওঁলোকে যাতে খায় ক'ৰবাত আমি দুবাৰলৈকো ছাত্ৰ ছাত্ৰীক দিছে আৰু তেওঁলোকক আইৰণ ফলিক এচিডৰ যি ছাপ্লিমেণ্ট দিব লাগে সেই আইৰণ ফলিক এচিড ছাপ্লিমেণ্টটো আমি দিছোঁ মই প্ৰয়োজন সাপেক্ষে আপোনালোককো অনুৰোধ জনাম যে এই ধৰণৰ কাৰেক্টিভ মেজাৰ্ছ আমি কেনেকৈ লৈছোঁ চাব লাগে
এতিয়া গতিকে পোষণ সপ্তাহ পালন কৰিছো নিউট্ৰিশনৰ ওপৰত এৱেৰনেছ বহু মাক বাপেক আছে তেওঁলোকে নিউট্ৰিশনৰ ওপৰত মানে সজাগ সচেতন নহয় গতিকে সকলোকে সজাগ সচেতন কৰোৱা কোনোবা ছাত্ৰ ছাত্ৰী আছে মাক বাপেকৰ অভিযোগ তেখেতে নাখায় ল'ৰাটোৱে নাখায় বা ছোৱালীজনীয়ে নাখায় আহাৰ গ্ৰহণ নকৰে এতিয়া কিয় নকৰে কাৰণটো যদি ইনভেষ্টিগেট নকৰে মাক বাপেকে যদি নাখায়ে বুলি যদি এৰি দিয়ে তেতিয়াহ'লেতো তাৰ অৱস্থাটো ডিটৰিয়েটেই কৰিব কিন্তু অলপ ইনভেষ্টিগেশ্যন কৰিলে পেটত পেলু আছে এইটো ধৰা পৰিব পেলুৰ ট্ৰিটমেণ্ট কৰিলে তেওঁৰ এপেটাইটটো ঘূৰি আহিব গতিকে পোষণ সপ্তাহ পালন কৰোঁতেও আমাক অনাশৈক্ষিক কাম কাজ বুলি কৈছে মাজত আমি নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্সৰ দ্বাৰা আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আমি তেওঁলোকৰ কম্পিউটাৰ এণ্ড ইলেক্ট্ৰনিক্সৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ বহুত আপত্তি আহিছিল কিন্তু পিছত যেতিয়া আমি ট্ৰেইনিংসমূহ কণ্ডাক্ট কৰিলোঁ আমাৰ কেইবা হাজাৰ শিক্ষকে এই ট্ৰেইনিং ল'লে অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি ICT সম্পৰ্কে ইলেক্ট্ৰনিক্স সম্পৰ্কে তেওঁলোকক আপ টু ডেট নলেজ আমি দিব বিচাৰিছোঁ যদি শিক্ষকৰে সেই নলেজটো নাথাকে এই যুগত IT যুগত ছাত্ৰ ছাত্ৰীক তেওঁলোকে কেনেধৰণে শিক্ষক দিব এতিয়া ইয়াকো কোনোবাই অনাশৈক্ষিক বুলি ক'ব বিচাৰিছে এইখিনি অনাশৈক্ষিক নহয় এইখিনি স্কলাষ্টিক এক্টিভিটিজ ইয়াৰ জৰিয়তে প্ৰতিজন নাগৰিকক ছাত্ৰ ছাত্ৰীক দেশৰ লগত দেশৰ মাটিৰ লগত দেশৰ জাতিৰ লগত ৰাষ্ট্ৰৰ কাৰ্যসূচীসমূহৰ লগত প্ৰায়ৰিটিসমূহৰ লগত আৰু সৰ্বোপৰি ধৰিত্ৰীৰ প্ৰতি এজন মানুহ হিচাপে আমাৰ যি দায়বদ্ধতা আছে সেই দায়বদ্ধতা সম্পৰ্কেও তেওঁলোকক সজাগ সচেতন কৰি দিয়াটো উচিত কাৰণ মাটি আৰু মানুহ সমাজৰ লগত সম্পৰ্ক নাথাকিলে আজি বাতৰি কাকতত এটা দুখজনক বাতৰি প্ৰকাশ পাইছে যে দুজনকৈ পুত্ৰ ইঞ্জিনিয়াৰ কিন্তু মাতৃৰ খবৰ তেওঁলোকে এজন আমেৰিকাত থাকে এজন ছিকিমত থাকে আজি আপোনালোকে বাতৰিটো পৰিৱেশন কৰিছে যে মাকৰ কোনো খবৰ নললে মাক তিল তিল মৃত্যুলৈ গ'ল মাকক চিনি নোপোৱা নিজৰ গাঁওখনক চিনি নোপোৱা ধৰিত্ৰীৰ প্ৰতি যি দায়িত্ব আছে দায়িত্বৰ সম্পৰ্কে নজনা দেশৰ প্ৰতি নজনা এনেকুৱাটো ইঞ্জিনিয়াৰ হৈও লাভ নাই গতিকে আমাৰ এইখিনি কাৰণে এইখিনি অনাশৈক্ষিক নহয় মই বাতৰিটো পঢ়িছোঁ আৰু বাতৰিটো পঢ়ি আমাৰ শিক্ষা বিভাগক একচুৱেল কাৰণটো কি তেওঁৰ আত্মহত্যা কৰাৰ একচুৱেল কাৰণটো কি বহু সময়ত আচল কাৰণটো কেতিয়াবা প্ৰকাশ নহয় বা সেইটো লুকাই থাকে গতিকে এইটো অনুসন্ধান কৰিবলৈ দিয়া হৈছে কোনোবাই প্ৰধান শিক্ষকৰ দায়িত্ব বুলি সাংঘাতিক একো দায়িত্ব নাই যিখিনি দায়িত্ব আছে কাৰোবাৰ পালনত অসুবিধা হৈছে নিশ্চিতভাৱে শিক্ষা বিভাগে তেনে ব্যক্তিত্ব আমি ৰাখিলেতো আমাৰ ক্ষতিয়ে হ'ব গতিকে কাৰেক্টিভ ব্যৱস্থা কি আছে মই তদন্ত কৰিব দিছোঁ মই অনুৰোধ জনাম আপোনালোকেও অলপ গভীৰলৈ গৈ বিষয়টো তদন্ত কৰক এছিয়াতে যিটো শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰে সেই দিনপঞ্জীৰ অনুসৰি পাঠদান তেওঁলোকৰ আগুৱাব লাগে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে কিন্তু পৰীক্ষা বাতিল কৰি অমৃতসৰলৈ যাত্ৰা কৰাটো কোনখন আইন বাতিল নহয় দিন সলনি কৰা সকলোবিলাক বিষয় আপুনি আপোনাৰ বছৰটো কেনেধৰণে যাব সেইটো কোনো ব্যক্তিয়ে আমি এটা প্লেন বনাই লওঁ কিন্তু প্লেনটো এনেকুৱা নহয় যে শিলৰ ৰেখা তাত সাল সলনি প্ৰয়োজন সাপেক্ষে কৰিব পাৰে আজি এতিয়া আসাম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আহিছে মোক কৈছে গুণোৎসৱৰ দিনপঞ্জী সলনি কৰক আমাৰ অধিৱেশন আছে আমি তাত বেলেগ ধৰণে সলিউশ্যনটো তাৰ বিচাৰিছোঁ এতিয়া গুণোৎসৱৰ দিনপঞ্জী সলনি কৰা কেতিয়াবা আপোনাৰ আমাৰ বিভিন্ন তিথিসমূহৰ ক্ষেত্ৰতো দিনবিলাক সলনি হৈ যায় গতিকে এইবিলাক প্ৰধান ইস্যু নহয় প্ৰধান ইস্যুটো হ'ল যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক হেৰিৰ লগতে বিদ্যায়নেত্ৰীক আমাৰ পাঠদানৰ লগে লগে আমি দেশ জাতি মাটিৰ প্ৰতিও তেওঁলোকক দায়বদ্ধ কৰি তুলিব লাগে তাৰে প্ৰচেষ্টা কৰা হৈছে এছিয়াতে যিসমূহ পাঠ্যপুথি প্ৰস্তুত কৰিছে তাত এই ধৰণৰ তাত পাঠ্যপুথি সন্নিৱিষ্ট কৰাই আছে লাচিত বৰফুকনে হওক বা অন্যান্য বিষয়সমূহ হওক এইবিলাকৰ যদি ভালকে পঢ়ায় শিক্ষকসকলে যদি ভালকে পঢ়াব পাৰে অকল পঢ়োৱা নহয় অকল শ্ৰেণী কোঠাৰ ভিতৰত নহয় নতুন নিউ এডুকেশ্যন পলিচিত কৈছে নিউ এডুকেশ্যন পলিচিটো আৰু আহিব এতিয়া
হলিষ্টিক ডেভেলপমেণ্ট অফ ইট চিলড্ৰেন হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'লে কেৱল শ্ৰেণীকোঠাত ফুটবলটো বুজালে নহ'ব ফিল্ডত ফুটবল খেলিবলৈ দিব লাগিব শ্ৰেণীকোঠাত ক্ৰিকেট বুজালে নহ'ব খেলিবলৈ দিব লাগিব শ্ৰেণীকোঠাত গ্লোবেল চেঞ্জ ক্লাইমেট চেঞ্জ শ্ৰেণীকোঠাত বুজালে নহ'ব প্ৰেক্টিকেলি বৃক্ষ ৰোপণ বৃক্ষ আন্দোলনৰ লগত জড়িত কৰাব লাগিব যেতিয়ালৈকে আমি ব্যৱহাৰিকভাৱে নকৰোঁ কেৱল শ্ৰেণীকোঠাৰ মানে কাগজ কিতাপৰ নলেজে আমাক মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে আপুনি হাইপথেটিকেলি কিয় প্ৰশ্ন কৰিছে যদি নহয় যদি শব্দ নাই যদি শব্দটো যদি না সেইটোতো আমাৰ আমি গুণোৎসৱত আমি এছেছমেণ্ট কৰিমেই আমি গুণোৎসৱত আমি এছেছমেণ্ট কৰিমেই আমি সেইকাৰণে গুণোৎসৱ পাতিবলৈ গৈয়ে আছোঁ আৰু শিক্ষকসকলে এই কথাটো কৈছে যে গুণোৎসৱৰ সময়ত আহিব আমি সময়মতে পাঠদান কমপ্লিট কৰিব নোৱাৰোঁ একেবাৰে একাডেমিকভাৱে যি ধৰণৰ ৰিজাল্ট পাৰফৰ্মেঞ্চ দেখুৱাব লাগে এইটো এটা মই ভাবোঁ যে এইটো একেবাৰে এটা অজুহাত এঘণ্টা দুঘণ্টাৰ দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত আমি এটা স্বচ্ছতা অভিযান কৰিছোঁ আৰু তাৰ কাৰণে আগদিনাখন কোৱা হৈছে 1 ঘণ্টাৰ স্বচ্ছতা এই 1 ঘণ্টাটোক লৈ আপুনি 12 মাহৰ পাঠ্যক্ৰম সম্পূৰ্ণ নহ'ব এই অভিযোগ উত্থাপন কৰা এইটো নাই প্ৰশ্ন তাতে উত্থাপন হৈছে এপ্ৰিলৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ হৈছে আজি যদি 1 এপ্ৰিলৰ পৰা আমি জুলাই মাহটো গ্ৰীষ্ম বন্ধ হিচাপে বাদ দিওঁ তেতিয়াহ'লে এই যদি হিচাপ কৰা যায় 5 মাহত কিমান দিন পাঠদান হৈছে যিকেইদিন খোলা আছে তাত পাঠদান হৈয়ে আছে এতিয়া মইতো দেখিছোঁ মূল অভিযোগটো 1 ঘণ্টাৰ পৰা আহিছে 1 ঘণ্টাৰ স্বচ্ছতা বন্ধৰ দিনত বিদ্যালয়লৈ আহিবলৈ দিয়া হৈছে এইটোক লৈ আপত্তি আৰু সেইটো জাতিৰ পিতাৰ নামত ভাৰতবৰ্ষ এখন লেতেৰা দেশ বুলি পৃথিৱীত পৰিচিত ভাৰতবৰ্ষ এখন শৌচালয় নথকা মানুহৰ দেশ বুলি পৰিচিত গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি ভাৰতবৰ্ষ আমি লজ্জানত হ'ব লগা হয় তাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলক সজাগ সচেতন কৰাৰ কাৰণে এটা কাৰ্যসূচী লোৱা হৈছে আৰু 1 ঘণ্টাৰ এটা স্বচ্ছতা অভিযান কৰা হৈছে তাৰ কাৰণে বিদ্যালয়ত বন্ধৰ দিনতো আহিবলৈ কোৱা হ'ল এইটোক লৈ ইমান আপত্তি কিয় দেশৰ প্ৰতি কি নাগৰিকৰ কোনো দায়িত্ব নাই শিক্ষকৰ কোনো দায়িত্ব নাই লজ্জানত হৈ আছে দেশখন এখন লেতেৰা দেশ হিচাপে চাৰিওফালে অপৰিষ্কাৰ হাবি জংঘল লেতেৰা আৱৰ্জনা আমি খাই উঠি পেলাই প্লাষ্টিকৰ পেকেটটো ক'ত পেলাব লাগে সেই কথা আমি শিকাব নোৱাৰোঁ ইয়াৰ কাৰণে সজাগতা সৃষ্টি কৰাৰ কাৰণে 1 ঘণ্টা স্বচ্ছতাৰ কাৰণে জাতিৰ পিতাৰ নামত দিয়া হৈছে ইয়াকে লৈ কোনো শিক্ষকৰ আপত্তি নাই একাংশ শিক্ষক আৰু মই জানো একাংশ শিক্ষক আছে তেওঁলোক বিদ্যালয়লৈ নাযায় তেওঁলোকেই বেছি হৰব ছ'চিয়েল মিডিয়া এতিয়াতো আমি তথ্য দিম যে ছ'চিয়েল মিডিয়াত হৰব হোৱা শিক্ষক যি বিদ্যালয়লৈ নাযায় কিন্তু তেওঁলোকে এই প্ৰশ্ন উঠিছে আৰু যিসকলে নিষ্ঠাৰে দায়িত্ব পালন কৰি আছে তেওঁলোকেতো আমালৈ ফটো পঠাই আছে তেওঁলোকে পালন কৰা দায়িত্বৰ ফটো পঠাই আছে গাঁওখন চফা কৰি প্ৰত্যেকে নিজৰ ঘৰখন চফা কৰি ৰাখিব লাগে গাঁওখন চফা কৰি ৰাখিব লাগে পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব লাগে বিদ্যালয় চৌহদটো পৰিষ্কাৰ কৰি থাকিব লাগে এইটো কি ৰাষ্ট্ৰই সোঁৱৰাই দিয়া কথা এইটো চৰকাৰে সোঁৱৰাই দিবলগীয়া কথা নেকি নহয় কিন্তু দুৰ্ভাগ্য সোঁৱৰাই দিব লগা হৈছে আৰু সোঁৱৰাই দিওঁতে এচাম মানুহৰ বক্তব্য আমি লেতেৰা হৈয়ে থাকিম আমি ঝাৰু নামাৰো এচাম মানুহৰ কথা আমি ঝাৰু নামাৰো এইটো খুব দুৰ্ভাগ্যজনক হিউমেনলি ইট ইজ ইম্পচিবল হিউমেনলি আপোনাৰ কাৰণে ইম্পচিবল কোনে ক'ত ঝাৰু মাৰিছে গোটেইখিনি চোৱাৰ কাৰণে দুখন এখন ফটো চাই পেলাই প্ৰতীকী কাৰ্যসূচী চাই পেলাই মন্তব্য নকৰাই ভাল ই এক আন্দোলনৰ ৰূপ লৈছে গাঁৱলৈ গৈ পেলাই চাব হিউমেনলি মই কৈছোঁ কোনো ব্যক্তিৰ কাৰণে সম্ভৱপৰ নহয় আজিৰ পৰিৱৰ্তিত ভাৰতবৰ্ষত অসমত চুকে কোণে গাঁৱে ভূঞে ক'ত কি হৈ আছে ইট ইজ হিউমেনলি ইম্পচিবল ফৰ ইউ বাট ইট ইজ হেপেনিং সেইকাৰণে কৈছোঁ যাব চাব হয়
যোৱাবাৰখিনিতো আমি যোৱাবাৰেই দিলোঁ, 25,000 আমি দিলোঁৱেই। পোৱা নাই, পাব। আমি যিটো কমিট কৰিছোঁ, যিখিনিয়ে গুণোৎসৱত মই নিজে চাই আহিছোঁ, বহু বিদ্যালয়ত সুন্দৰভাৱে তেওঁলোকে এটা স্মাৰ্ট টিভি কিনিছে, কোনোবাই লেট্ৰিনটো ৰিপেয়াৰ কৰিছে। গতিকে চৰকাৰে অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, বিদ্যালয়সমূহে গুণোৎসৱত A+ পোৱা তেওঁলোকে 25,000 টকাকৈ পাব। যোৱাবাৰ পাইছে, এইবছৰো পাব। মন্ত্ৰী ডাঙৰীয়া, নতুন শিক্ষানীতিৰ বাকী বিষয়বিলাক কেনেকুৱা ধৰণৰ অৱস্থাত আছে? বিশেষকৈ সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল একত্ৰীকৰণৰ কৰিছে, তাৰ খুব সোনকালে সিদ্ধান্ত হ'ব। কেতিয়াৰ পৰা মানে তাৰিখটো মই নকওঁ, খুব সোনকালে হ'ব একত্ৰীকৰণ। আৰু ইণ্টিগ্ৰেটেড যিবিলাক ডিগ্ৰী কোৰ্চ আপোনালোকে আৰম্ভ কৰিছিল, অকল গুৱাহাটী ইউনিভাৰ্চিটি আছে নে বাকীবিলাক ইউনিভাৰ্চিটিটো হ'ব? সকলো ইউনিভাৰ্চিটি, সকলো ইণ্টিগ্ৰেটেড নহয়। ইণ্টিগ্ৰেটেড আপুনি যিটো ক'ব বিচাৰিছে হয়তো মানে ইণ্টিগ্ৰেটেড B.Ed কোৰ্চৰ কথা ক'ব বিচাৰিছে। ইণ্টিগ্ৰেটেড B.Ed কোৰ্চ NCTৰ অনুমোদন লাভ কৰিছে, হৈছে 4 বছৰীয়া ডিগ্ৰী আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চ আমাৰ সকলো মহাবিদ্যালয়ত আৰম্ভ হৈ গ'ল। তাৰ আমি এডমিশ্যন দিলোঁ আৰু এডমিশ্যনৰ লগে লগে এই কোৰ্চবিলাক কেনেধৰণে আগন্তুক দিনত পৰিচালিত হ'ব, ইয়াত যিখিনি এডেড কোৰ্চ আছে, এড অন কোৰ্চ যিবিলাক আছে, এড অন কোৰ্চৰো আমি ৰূপৰেখা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ যি অপেন মানে মেচিভ অপেন অনলাইন ইউনিভাৰ্চিটিৰ পৰা অপেন চ'ৰ্চৰ পৰা যিবিলাক অনলাইন কোৰ্চ কৰিব পাৰে, সেই কোৰ্চৰো আৰু আৰম্ভ হৈ গৈছে। অসমৰ ল'ৰা ছোৱালীয়ে, অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইউৰোপ আমেৰিকাৰ পৰা অনলাইন যোগে চাৰ্টিফিকেট কোৰ্চ সম্পূৰ্ণ কৰিছে। জহি খহি নাই যোৱা, জহি খহি শব্দটো মই মানি নলওঁ, কাৰণ এইটো ডিক্সনেৰীত চাই ল'লে হ'ল জহি খহি যোৱা মানে কি বুজায়। নাই মামৰে চামৰেটো মই মানি নলওঁ, মই এইটো প্ৰত্যাহ্বান জনাম। ক'ৰবাত যদি মামৰ ধৰিছে মই চাবলৈ যাম। না ৰ'দত আছে, বৰষুণত আছে, এইটো মই মানি লৈছোঁ, কিন্তু জহি খহি যোৱা, এইটো মোৰ জহি খহি যোৱা শব্দৰ যি অসমীয়া অৰ্থ, এই মতে মই কৈছোঁ ক'তো জহি খহি যোৱা নাই। 2 নম্বৰ কথা, মামৰ চামৰ ধৰিছে বুলি কৈছে, মই এইটোতো প্ৰত্যাহ্বান জনাইছোঁ, মামৰেও ধৰা নাই, চামৰেও ধৰা নাই। আমাৰ চাইকেলসমূহ আহিছে বিভিন্ন পাৰ্টছত, তাক এছেম্বল কৰিছে বৃহৎ সংখ্যক 3.5 লাখ চাইকেল। গতিকে কেইদিনমান বাহিৰত আছে, 13 তাৰিখে গোটেই অসমত চাইকেল বিতৰণ আৰম্ভ হ'ব। স্কুটিসমূহ আমি নৱেম্বৰ মাহত বিতৰণ কৰিম। স্কুটিৰ মই 13 অক্টোবৰত আমি চাইকেলসমূহ বিতৰণ কৰিম গোটেই অসমত। নাই বেয়া হ'লেতো আমি দায়িত্ব ল'ম। আমাৰ ডিষ্ট্ৰিক্টটো বেয়া হোৱা নাই। নিশ্চিতভাৱে চাইকেলসমূহ গন্তি কৰিব লাগিব নহয়, গন্তি কৰিবলৈতো লাইন পাতিব লাগিব। এইটো আহিছে যধে মধে যাকে তাকেতো চাইকেলবিলাক দি দিয়া নাযায়। চাইকেলবিলাক ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে পাব। গতিকে তেওঁলোকৰ নামখিনিত আমি চেক কৰিব লাগিব, কোনে কোনে পাব এইটো চেক কৰিব লাগিব। চাইকেলখিনি আমি লাইন পাতি ক'ৰবাত ৰাখি পেলাই আমি গন্তি কৰিব লাগিব। গন্তি কৰি লৈ তাত APR ল'ব লাগিব, আমি ৰিচিপ্ট ল'ব লাগিব। কাৰেণ্ট এতিয়াৰ যি বিত্তীয় বৰ্ষ চলি আছে, এই বিত্তীয় বৰ্ষ হয়, ছাত্ৰ ছাত্ৰী উভয়ৰ কাৰণে। নাই, শিক্ষকক আমি টেবলেট নাই দিয়া, আমি বিদ্যালয়ক দিছোঁ। নাই, আমাৰ গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েলাইজ স্কুলৰ ছাত্ৰ হয়, সকলো ষ্টুডেণ্ট।